আমাৰ প্ৰায় 30 জনীমান ছাগলী মৃত্যুমুখত পৰিছিল। তাৰপিছতো আমি হতাশ হোৱা নাছিলোঁ। হতাশ নহয়, যিখিনি আছিল সেইখিনিৰে আকৌ আমাৰ 1 বছৰৰ ভিতৰত 40+ ছাগলী মানে উৎপাদন হৈছিল। নমস্কাৰ, মই নিবিৰ নয়ন। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এনে এখন ছাগলী ফাৰ্মত উপস্থিত আছোঁ, যিখন ফাৰ্মৰ আৰম্ভণিতে 30টাকৈ ছাগলীৰ মৃত্যু হোৱাৰ পাছতো 2 ভাতৃয়ে হাৰ নামানি আজি সফল ছাগলী পালক হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। এয়া প্ৰবীণ কলিতা, ৰঞ্জিত কলিতা দাদাহঁতৰ কাহিনী। পৰিয়ালৰ সম্পূৰ্ণ সহযোগত লকডাউনত আৰম্ভ কৰা ফাৰ্মখনৰ পৰা এতিয়া বছৰেকত ভাল উপাৰ্জন কৰে। বলকচোন ফাৰ্মখন চাওঁ, লগতে দাদাহঁতৰ পৰা ছাগলী পালনৰ বিষয়ে জানো বহু কথা। এইটো বিটেলৰ পোৱালি, এইটো চিৰহিৰ লগত ক্ৰছ, এইটো বিটেলৰ লগত ক্ৰছ, এইটো চিৰহিৰ লগত ক্ৰছ আছে। আৰু মেইন ব্ৰিডাৰ আছে আমাৰ এইটো বিটেল, এইটো লোকেল, এই লোকেল আৰু লোকেলৰ লগত F1 পোৱালি, এইটো লোকেলৰ লগত চিৰহিৰ F1। এইটো থাকিল লোকেল, থাকিল আমাৰ এইটো লোকেল থাকিল, এইটো চিৰহি, এইটো চিৰহি, এইটো চিৰহি। এই আছে আমাৰ বিটেলৰ লগত F2, এইটো আছে F2 বিটেলৰ লগত। আমি আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আপুনি প্ৰথম কেতিয়া ষ্টাৰ্ট কৰিছিল? প্ৰথম মানে আমাৰ ছাগলীটো আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই আমাৰ থলুৱা জাতৰ ছাগলী আছিল। তেতিয়া মানে আমাৰ অলপমান আমি 4-5 জনীমান ছাগলী আছিল। তাৰপিছৰ পৰা আমি লকডাউনৰ সময়ৰ পৰা মানে এইটো অলপমান বহল ভিত্তিত আমি ছাগলী পালন কৰিবলৈ ল'লোঁ। হয়, মানে লকডাউনৰ পাছৰ পৰা আপোনালোকে ফাৰ্মৰ ৰূপ দিছে? ফাৰ্মৰ ৰূপ দিছোঁ। হয়, আগতেতো আমাৰ পৰম্পৰা যিটো আছে পৰম্পৰাগতভাৱে পালন কৰি আছিলোঁ। এইটো ঘৰত চবেই যেনেকে পোহে তেনেদৰে আছিল। তাৰপিছত আমি মানে চালোঁ অলপমান, অধ্যয়ন কৰি ইউটিউব চেনেলবিলাকো চালোঁ, চাই তাৰ পৰাই মানে আমি অলপ বহল ভিত্তিত কৰিবলৈ আৰম্ভ কৰিলোঁ। হয়, এতিয়া আপোনালোকৰ ফাৰ্ম ধুনীয়াকৈ চলি আছে? একদম চলি আছে, ধুনীয়াকৈ চলি আছে, কোনো প্ৰব্লেম নাই বৰ্তমান। এয়া আমাৰ ৰঞ্জিত দাদা আছে আমাৰ লগত, মানে প্ৰবীণ কলিতাৰ দাদাৰ ফাৰ্মখন এখেতে চোৱা চিতা কৰে, মানে ফাৰ্মখনৰ লগত বেছিকৈ এখেতে জড়িত হৈ থাকে। গতিকে আমি এখেতৰ পৰা অলপমান জানিব চেষ্টা কৰিম, আপুনি কেনেকৈ ফাৰ্মখন মানে চোৱা চিতা কৰে? মই ৰাতিপুৱা গঁৰালৰ পৰা লৈ চাফা কৰি 9:30-10টাত পথাৰলৈ লৈ যাওঁ। তাৰ পৰা দুপৰীয়া আনি কিনে আৰু পানী খোৱা আৰু 3টামান বজাত পথাৰলৈ লৈ যাওঁ। মানে দিনত মানে বেছিভাগ পথাৰতে থাকে। আৰু পথাৰৰ পৰা অহাৰ পিছত আপুনি কেনেকে ইহঁতক প্ৰতিপালন কৰে, মানে কি কি খুৱায়? দানা পানী দিলোঁ, দি ৰেষ্ট ল'লাক, আৰু ৰেষ্ট লোৱাৰ পাছত আৰু ঘূৰি চাই লওঁ কোনোবাটোৰ কিবা বেমাৰ হৈছে নে নাই। যদি বেমাৰ হৈছে তেতিয়া পথাৰত দিনা ঘৰত ৰাখি দিওঁ, আৰু বেমাৰ হোৱা নাই যদি তাৰপৰা আৰু পথাৰত লৈ যাওঁ। আপুনি বেমাৰ আজাৰ হ'লে কেনেকৈ গম পায়? লাৰি চালি গম পাওঁ আৰু দেখিলে গম পাওঁ কেনেকৈ থাকে। দেখাৰ লগে লগে আপুনি কৈ দিব পাৰে কি বেমাৰ হৈছে? ইমানখিনি মানে এতিয়া অভিজ্ঞতা হৈ গ'ল আৰু ন? মানে ছাগলী পালন কৰি এতিয়া কেনেকুৱা লাগিছে, মানে অভিজ্ঞতা কেনেকুৱা আপোনাৰ? এতিয়া বৰ্তমান ভালেই লাগি আছে আৰু এতিয়া সফল বুলি ভাবে আৰু ছাগলী পালন বৰ্তমান আমি সফল। যেতিয়া ষ্টাৰ্টিং কৰিছিল তেতিয়া আপোনাৰ ফাৰ্মত কিছুমান বেমাৰে দেখা দিছিল, আৰু তেনেকে ছাগলীৰ মৃত্যু হোৱা বুলিও আমি জানিবলৈ পাইছোঁ। কেনেকুৱা ধৰণত হৈছিল কওকচোন? তেতিয়া আমি মানে ইমান মানে নাজানিছিলোঁ বস্তুবিলাক কেনেকৈ ৰাখিব লাগে। তেতিয়া আমাৰ ছাগলী হৈছিল প্ৰায় 50টামান ছাগলী হৈছিল, আৰু আমি পথাৰত পানী যোৱাৰ পিছতে ছাগলীবিলাক মেলি দিছিলোঁ, আৰু তেতিয়া সেই ঘাঁহবিলাক খাই ছাগলীবিলাকৰ লিভাৰ ফ্লুক হৈছিল, আৰু সেনেকুৱাকৈ লিভাৰ ফ্লুকত আমাৰ প্ৰায় 30 জনীমান ছাগলী মৃত্যুমুখত পৰিছিল। তাৰপিছতো আমি হতাশ হোৱা নাছিলোঁ। হতাশ নহয়, যিখিনি আছিল সেইখিনিৰে আকৌ আমাৰ 1 বছৰৰ ভিতৰত 40+ ছাগলী মানে উৎপাদন হৈছিল। এতিয়া আপোনাৰ ছাগলী 30 জনী মৰাৰ পিছতো আপোনালোকে হতাশ হোৱা নাই, আকৌ ৰিষ্টাৰ্ট কৰিছে? আকৌ ষ্টাৰ্ট কৰিছোঁ। আৰু সেই ৰিষ্টাৰ্ট কৰাৰ কাৰণে হয়তো আজি আপুনি এইটো পৰ্যায়ত আছে, হয়নে? এতিয়া আমি তেনেকৈ ক'ব পাৰোঁ যে কেতিয়াবা যদি এনেকুৱা ফাৰ্ম, যিকোনো ফাৰ্মৰ ক্ষেত্ৰতে হ'ব পাৰে, বেমাৰ আজাৰ হৈ আপোনাৰ হয়তো ডাউনফল আহিব পাৰে, কিন্তু মানে নাৰ্ভাছ হ'ব নালাগে। নাৰ্ভাছ হ'লে আকৌ ডাউন হৈয়ে যাব, তেতিয়াতো এৰিয়ে দিয়া যাব। গতিকে আকৌ শিকি মেলি মানে ভালদৰে আৰম্ভ কৰি উন্নতি কৰিব পাৰি।
তাৰপিছতে আমি অলপ শিকিলো আৰু আমি ডক্তৰৰ পৰামৰ্শ ললো। হয়। পৰামৰ্শ লৈ আমাৰ লগতে মানে ছাতুৰ দৰে লাগি থকা মই ডক্তৰ এজনৰ নাম নোলোৱাকে থাকিব নোৱাৰো। ক'ব পাৰিব। তেখেত হৈছে আমাৰ শুৱালকুছিত, তেখেতৰ ঘৰ প্ৰদীপ বৈশ্য। তেখেতক আমি যিকোনো সময়তে পাওঁ আৰু যিকোনো ক্ষেত্ৰতে তেখেতৰ পৰা সঁহাৰি লাভ কৰো। বৰ্তমান ক'ত উপস্থিত আছে? আমাৰ গাঁওখন হৈছে বৰহাৰদিয়া, আৰু আমাৰ ডাকঘৰ খেত্ৰীহাৰদিয়া, থানা হাজো, আৰু জিলা হৈছে আমাৰ কামৰূপ। যদি কোনোবা নতুন ফাৰ্মাৰে ইয়াৰ পৰা ছাগলী কিনি ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবে, নিশ্চয় ইয়াৰ পৰা ল'ব পাৰে। ল'ব পাৰিব তেওঁলোক, আমি চাই পেলাই দিম যেনেকুৱাকে দিব লাগে। নতুন ফাৰ্মাৰ হ'লে অলপমান তেওঁলোকে আৰম্ভণিটো লোকেল ছাগলীৰ লগত এটা হাইব্ৰিড যদি উন্নত মানৰ পাঠা লৈ আৰম্ভ কৰে তেতিয়া নিশ্চয় তেওঁলোক সফল হ'ব। মানে প্ৰথম অৱস্থাতে গোটেইখিনি উন্নত মানৰ বা আমাৰ বিটেল চিৰহিৰ দৰে এনেকুৱা ল'ব নালাগে। আপোনালোকে নিশ্চয় অলপ শিকাই বুজাই দিব আৰু কেনেকে ৰাখিব লাগে আমি কৈ দিওঁ, আমি কেনেকে ৰাখো সেই হিচাপত আহিলে আমি কৈ দিওঁ। মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 6001405457। এইটো নাম্বাৰত কণ্টেক্ট কৰিলে যিকোনো সময়তে পাব। কোনোবাই যদি ছাগলী ল'ব বিচাৰে দাদাৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি ইয়াৰ পৰা ল'ব পাৰে। তাতো আছে খাচী বিক্ৰী কৰিবৰ কাৰণে। তাৰপৰা এয়া এটা আছে, এইটো আছে খাচী। আৰু ব্ৰিডাৰৰ কাৰণে কোনোবাই যে পঠা ল'ব খোজে এটা ল'ব পাৰে পঠা, এইটো বিক্ৰী কৰিব ন? সেইটো বিক্ৰী কৰিম। মানে পঠা আৰু এই অ। এইকেইটা আছে বিক্ৰী কৰিব। আৰু এইটো পঠাও ল'ব পাৰে কোনোবাই যদি ব্ৰিডাৰ হিচাপে ব্যৱহাৰ কৰে, এইটো ল'ব পাৰিব। এইটো কিহৰ পঠা? এইটো চিৰহি, চিৰহি। নিজৰ কাৰণে ল'ব ল'ব পাৰে। পাৰিব। আৰু আছে নেকি আৰু বিক্ৰী কৰিব লগা? পাছত ওলাব, এইবিলাক সৰু সৰু হৈ আছে পোৱালি। এইবিলাক পাছত ল'ব পাৰে। অ। এতিয়া মানে ব্ৰিডৰ কাৰণে আছে, এইটো চিৰহিৰ পঠা আছে, সেইটো চিৰহি আছে, আৰু খাহী আছে, খাচী আছে, আৰু 2 মাহ পিছত পাই যাব এইবিলাক। এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম এনেকুৱা ধৰণৰ ভিডিঅ' লৈ, তেতিয়াহ'লে ভালে থাকিব আৰু চাই থাকিব আমাৰ চেনেলটো। ধন্যবাদ।